ভকত বৎসলনি ভকত বৎসলনি नारायण नारायण हे प्रभु हे अंतर्यामी नारायण এই দিনহীন নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ প্ৰভু কৰিব গ্ৰহণ উঠা দেৱৰ্ষী ভাল দেৱৰ্ষী প্ৰভু তুমি উপযুক্ত সময়তে হৈছা উপস্থিত তোমাৰ আগমন আমাৰ নিতান্তই প্ৰয়োজন আছিল প্ৰভু দেৱৰ্ষী প্ৰভু চাওঁতে চাওঁতে সত্য যুগৰ অৱসান ঘটিছে বৰ্তমান ত্ৰেতা যুগ আৰম্ভ হৈছে আৰু এই সত্য যুগৰ হৰিনাম পুনৰ উদ্ধাৰৰ বাবে তোমাক আমাৰ অতিকে প্ৰয়োজন নাৰায়ণ নাৰায়ণ দেৱৰ্ষী তুমি
ৰাজা মান্ধাতাক পৰীক্ষা কৰিব লাগিব আৰু তেওঁৰ দ্বাৰাই পুনৰ দেখুৱাম জগতবাসীক আমাৰ অনন্ত লীলা। নারায়ণ নারায়ণ বুঝিলি প্রভু, কিন্তু প্রভু এই লীলা খেলাত আপোনাৰ সহায় হিচাপে নিজৰ কৰ্তব্য কৰিবলৈ পাই নিশ্চয় মই আনন্দিত হৈছোঁ। বাৰু প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি এমেদাসে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজ কৰ্তব্যকেতো সমগ্ৰ হয়। যোৱাতে বৰ্ষী তুমি আৰু লক্ষ্মীৰ সমীপে কৰাগমন তেওঁৰ সমে আলোচনা কৰি নিজ কৰ্তব্যত সুআগ্ৰহ। ভাল প্ৰভু, এমেদাসে মাগিছোঁ বিদায়। শান্ত